এইখন আমাৰ পাঠশালা ৰাস চাবলৈ আহিলোঁ। এইখন ৰাসৰ মেইন গেটখন। এতিয়া আমি ৰাসৰ ভিতৰলৈ সোমাই গ'লোঁ। আজি আমি পাঠশালা ৰাস চালোঁ। এইখিনি ভিতৰলৈ সোমাই যোৱাখিনি লাইটে দি দিছে ওপৰত ধুনীয়াকৈ। এতিয়া আমি ৰাসৰ ভিতৰলৈ সোমাই আহিলোঁ। ৰাস চাওঁতে চাওঁতে নিজৰ জেগাৰ ৰাসখিনি চাওঁতে আমাৰ দেৰিয়ে হৈ গ'ল। আজি আহিলোঁ আৰু এয়া মূৰ্তিবিলাক। আৰু মূৰ্তিখিনি চাই আহি এয়া ৰাসৰ মেইন মণ্ডপটো ধুনীয়াকৈ সজাই তুলিছে। মেইন মণ্ডপটো এইটো হৈছে পাঠশালা ৰাসৰ মেইন মণ্ডপৰ ভিতৰৰ ফালে। এতিয়া আমি পাঠশালা ৰাসত সেয়া জনাই ওলাই আহিলোঁ। এয়া ৰাস চোৱা মানুহ। আৰু এইটো চন্দ্ৰযান। সফল অবতরণের পর চাঁদের মাটিতে নটা রূপ দুর্গা মার, নটাই দুর্গা মা দিছি দেখছ না। আৰু ৰাসত ইমান মানুহ হৈছে। আমি এয়া ৰাসৰ শেষৰ দিনা চাবলৈ আহিলোঁ। আৰু অলপ আগত গ'লে আমি মানৱ মূৰ্তি পাম। মানুহৰে মূৰ্তি সজাইছে। এয়া মানুহৰ মূৰ্তি ধুনীয়াকৈ এনেকৈ মানৱ মূৰ্তি দিছে। এইটো আৰু এইটো মানুহৰ বনোৱা ডাইনাছৰ এনেকৈ দিছে। এনেকৈ ডাইনাছৰটো ওলাই আহি মানুহ গিলি খাই এনেকৈ মানুহৰে বনাইছে। এইটো মানুহৰ ডাইনাছৰ। আৰু এয়া পাঠশালা ৰাসৰ বৃন্দাবনখন ধুনীয়াকৈ সজাই তুলিছে। এয়া বৃন্দাবনৰ দৃশ্য। ৰাধা কৃষ্ণই ৰাসলীলা কৰি আছে। এয়া বৃন্দাবনখন চাই লওক। এয়া পাঠশালা ৰাসৰ বৃন্দাবন।
ৰাসত ইমান ভিৰ হৈছে। এতিয়া আমি মীনা বজাৰৰ পিনে সোমাই আহিলোঁ, ভিতৰলৈ যাব নোৱাৰি। তথাপিতো আপোনাৰ লোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আৰু ময়ো চালোঁ পাঠশালাৰ ৰাস। এয়া আমি বৃন্দাবনৰ পৰা ওলাই আহি এয়া মীনা বজাৰৰ পিনে সোমাই আহিলোঁ। আৰু আইটো আৰু আমাৰ ভাগিন ইয়াতে উঠিলে হন এইয়া পিছলিছি একেবাৰে দুটাৰে ফুৰ্তিত নাই। ইয়াতে উঠাই দিলোঁ, দুটাইটা এনেকৈ পিছলি আছে তাতে। ৰাসলৈ আহিলে টিকট নকটাকৈ ঘৰলৈ যাবলৈ পাৰি নেকি? আমাৰ আইটোই ৰাসলৈ আহিলে খালি টিকট কটাত লাগি যায় আৰু এনেকৈ কাটিলে ময়ো কাটি দিলোঁ। এয়া বস্তু পালে, কিবা কিবি টিঙো পাইছি। যেইদিন ৰাস চাবা আহে সেইদিনে কাটছি, আজি বেছি তাই নাপালে, দুটাই পালাক। আৰু এইপিনৰ পৰা ওলাই আহি অলপ আচাৰ ল'লোঁ, ভোট জলকীয়াৰ আচাৰ আৰু বাঁহৰ গজাৰ আচাৰ ল'লোঁ। খাবলৈ বহুত টেষ্টি, সেইকাৰণে এনেকৈ জ্বালাৰ আচাৰ কিনি ল'লোঁ। পাঠশালা ৰাসৰ এইখন এখন খেলা, এইখন 100 টকাকৈ লয়। এইখন এখন খেলা আৰু বাহিৰতো আছে। টোটেল 4খন খেলা হৈছে পাঠশালাৰ ৰাসত। এইখন আৰু বাহিৰৰ ফালৰ পিনে আছে। এইখনত বাছ আছে 1 নম্বৰ পুৰস্কাৰ। এইখন এখনো খেলা। ইয়াৰে টিকট এটা আমি কাটি ল'লোঁ, কিবা আছে ভাগ্যত নাজানো। এইখন বাছ প্ৰথম পুৰস্কাৰ। কাৰ কপাল ক'ত ফুটি আছে।